সংস্কৃতি যথেষ্টখিনি চহকী আৰু অতীজৰে পৰা আমি কাতি বিহু এটা পৰম্পৰা হিচাপত পালন কৰি আহিছোঁ। আমাৰ জিলা কৃষি বিষয়াদেৱে কৈছে যে কাতি বিহুৰ মহুৰা দিহিঙীয়া পথাৰত কেন্দ্ৰীয়ভাৱে কৃষি বিভাগৰ তৰফৰ পৰা যি কাতি বিহু আজি আয়োজন কৰিছে। কাতি বিহুত এই মুহূৰ্তত তেওঁ বন্তি প্ৰজ্বলন কৰা দেখা পোৱা গৈছে। তেওঁ তুলসীৰ তলত আজি এই বন্তি এই মুহূৰ্তত প্ৰজ্বলন কৰা পৰিৱেশ আমি দেখুৱাই আছো। আৰু লগতে ঐতিহাসিক মহুৰা দিহিঙীয়া পথাৰ ঐতিহাসিক পথাৰতে এই মুহূৰ্তত তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰি তেওঁক আজি কাতি বিহুৰ যি আনুষ্ঠানিক উদ্যোগত এনেধৰণৰ কাতি বিহুৰ পৰম্পৰা ৰাজ্য চৰকাৰে আয়োজিত কৰিছে। বিস্তৃত কাৰ্যসূচীৰ জৰিয়তে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাখাতৰ দৃশ্যাংশ মই দেখুৱাইছোঁ। এই মুহূৰ্তত বন্তি প্ৰজ্বলন কৰিছে। এই যি ঐতিহ্য চহা জীৱনৰ হয়, আজি অসমীয়াৰ বাপতি সাহোন কাতি বিহু আয়োৰ মুহূৰ্তত মই আছো বোকাখাত মহকুমাৰ মহুৰা পথাৰত আছো আৰু ইতিমধ্যে আকাশ বন্তি জ্বলাইছে স্থানীয় বিধায়ক বোকাখাতৰ তথা কৃষিমন্ত্ৰী অতুল বৰাই আৰু দেখুৱাইছো সেউজীয়া সপোন কৃষকৰ যি সেউজীয়া সপোন সেই সেউজীয়া সপোন সোণালী হ'বলৈ ধৰিছে। সমগ্ৰ ৰাজ্যতে আজি কাতি বিহু উদযাপন কৰা হৈছে আৰু এইবাৰ বোকাখাত মহকুমাৰ কৃষি কাৰ্যালয়ৰ